আজি আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ গড়েশ্বৰ আঞ্চলিক সমিতিয়ে গড়েশ্বৰ ৰাজ্য চক্ৰৰ বিষয়া মহোদয়ৰ জৰিয়তে গড়েশ্বৰ মহকুমা বিচাৰি আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু BTRৰ চিফ প্ৰমোদ বৰদেৱলৈ পৃথকে আমি দুখন স্মাৰক পত্ৰ প্ৰেৰণ কৰিম। ইয়াৰ জৰিয়তে আমি অসম চৰকাৰ আৰু BTR চৰকাৰক ক'ব বিচাৰিছোঁ যে গড়েশ্বৰ যিহেতু 1992 চনৰ পৰাই মহকুমা দাবী সমিতিয়ে মহকুমাৰ কাম কৰি আছে, বিভিন্ন দল সংগঠন ৰাইজে আন্দোলন কৰি আছে। এইবাৰ অনাগত বিধানসভা নিৰ্বাচনৰ আগন্তুক 15 আগষ্টৰ ভিতৰত আমাক গড়েশ্বৰ মহকুমা ঘোষণা কৰাৰ বাবে আমি BTR চৰকাৰ আৰু অসম চৰকাৰক দাবী জনাইছোঁ। অন্যথা কিন্তু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ৰাইজৰ সহযোগত আমি তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম। বেলেগ ঠাই মহকুমাটো ওপৰলৈ কি ক'ব? আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে গড়েশ্বৰক মহকুমা হিচাপে ঘোষণা কৰাৰ দাবীত যিহেতু দীৰ্ঘদিন আমি বিভিন্ন দল সংগঠনে আন্দোলন কৰি আহিছোঁ। বিভিন্ন ঠাই কিন্তু মহকুমাৰ কাৰণে আন্দোলন কৰিব পাৰে, বিচাৰিব পাৰে, কিন্তু গড়েশ্বৰ যিটো সমল আছে ইয়াত বিভিন্ন কাৰ্যালয় আছে, 26টাতকৈ অধিক কাৰ্যালয় আছে। ইয়াত মহকুমা হোৱাটো আমি বিচাৰোঁ আৰু ইয়াৰ কাৰ্যালয়সমূহ বিভিন্ন ঠাইত স্থানান্তৰিত হ'ব। তাৰ বাবে গড়েশ্বৰ মহকুমা হোৱাটো আমি উপযুক্ত ঠাই হিচাপে আমি যুৱ ছাত্ৰ পৰিষদে বিবেচনা কৰা আৰু বিচাৰোঁ। আমি মোৰ নাম ওহিদুৰ ৰহমান, অসম সভাপতি, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ বাক্সা জিলা সমিতি।